গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই হওক। আৰু মই আপোনালোকক আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কাৰণ আগৰ ভিডিঅ'টো আছিলে আমি শিৱদৌল গৈছিলোঁ, শিৱসাগৰ, তাতে মেলা চাই আহিলোঁ। এতিয়া আমি যাবলৈ লৈছোঁ অগ্নিনাভ শিৱ মন্দিৰলৈ। তো সেইটো কাৰণে ভাবিলোঁ মই সেইটো আপোনাক পৰিৱেশটো দেখুৱাবৰ কাৰণে এটা ভিডিঅ' বনাওঁ। তো এতিয়া আমি যাম, মিষ্টাৰ যাব, গুডু যাব, লগতে মণ্টুদা যাব আৰু আমাৰ ধন যাব। তো সেই আমাৰ অগ্নিনাভ শিৱ মন্দিৰৰ যিটো পৰিৱেশ হয় সেইটো আপোনালোকক আজি মই দেখুৱাব বিচাৰিছোঁ। তো সেইটো কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো আগলৈকে চাই থাকিব। তো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। আমি আহি পাই গ'লোঁ অগ্নিনাভ শিৱ মন্দিৰ। ব'লা গুডু, ব'লা গুডু, ব'লা গুডু, ব'লা ভিতৰলৈ, ব'লা ব'লা ব'লা। আহা আহা। মন্দিৰৰ পৰিৱেশ আৰু ইয়াতে ধূপ চাকি লাগিলে কোনোবাই ইয়াত আহি ল'ব পাৰে। মন্দিৰৰ ভিতৰতে মানে গোটেইখিনি সুবিধা দিয়া হৈছে আৰু এয়া আমাৰ বিদিশা প্ৰাপ্তি আৰু মল্লিকা বৌয়ে চাকি জ্বলোৱা আৰম্ভ কৰিছে। ইয়াতে সকলোবিলাক চাকি দিয়া আছে, জ্বলাবলৈ সুবিধা। বৰষুণ দিছে। এয়া আমাৰ ভিতৰৰ পৰিৱেশ, মন্দিৰৰ ভিতৰৰ পৰিৱেশ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হৰ হৰ ভোলে নমঃ শিৱায়, নমঃ শিৱায়, ওম নমঃ শিৱায়, হৰ হর ভোলে নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হর হর ভোলে নমঃ শিৱায়। আমি এতিয়া খিচিৰি খাই আছোঁ। এইফালে গগৈ একদম পুৰা দি আছে। আৰু আমাৰ গুডু ধুন দেখাই আছোঁ বৰ্তমান। গুডু আৰু সেইফালে মণ্টুদা। খিচিৰি লাগিলে আপোনালোকে একদম লৈ লৈ খাব পাৰিব ইয়াতে। ভাল হৈছে নাই? ঠিক আছে, খাই থাকা দেই। কিন্তু আমি আহিছোঁ অগ্নিনাভ শিৱ মন্দিৰ। চবে খালেনে? সকলোৱে খালে নাই? এতিয়া যাব লাগে আৰু ন? ব'লা ব'লা, আমি এতিয়া ওলাই যাওঁগে। এইবাৰ আকৌ দৌলপুখুৰী সোমাবা নেকি? এইটো কি বস্তু? এইটো কি ফল বাৰু? এইটো কি ফল? বেল নেকি? বেল নহয়, বেল বেল নহয়। ব'লা গুডুক ধৰি আহা আকৌ। এতিয়া আমি আহি ঘৰ সোমালোঁ। অগ্নিনাভৰ পৰা আহি আমি দৌলমুখতো সোমালোঁ, দৌলমুখ শিৱ মন্দিৰত। তো তাতো আমি সেৱা ল'লোঁ। অগ্নিনাভতো চাকি ধূপ জ্বলাই মেলি এতিয়া ঘৰ পালোঁহি। আৰু মানে আজি ভাগৰো লাগিছে, খুব ভাগৰ লাগিছে। কাৰণ দৌলত গৈছিলোঁ, মেলাত আকৌ আহি মন্দিৰলৈ গৈছোঁ। এতিয়া মানে ঘৰ পালোঁহি আৰু বহুত ভাগৰ লাগিছে। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ। যদি ভাল লাগে আপোনালোকে লাইক কৰিব, লগতে কমেণ্ট কৰি জনাব আপোনালোকে। থেংক ইউ।